জয় গুৰু শংকৰ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ নিৰ্মল আঞ্চলিক সমিতিৰ অন্তৰ্গত অময়াপুৰী প্ৰাথমিক শাখাৰ উদ্যোগত শংকৰদেৱ সংঘৰ 58 সংখ্যক ডিব্ৰুগড় জিলা অধিৱেশনখনি লোহালী অময়াপুৰী শাখাৰ নামগৃহত সমাপন কৰা হয়। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ লগতে অসমতো জাতিধ্বংসী কা বিৰোধী আন্দোলন চলি থকা বাবে দুদিনীয়াৰ সলনি এদিনীয়া তথা অনুষ্টুপীয়াকৈ উক্ত অধিৱেশনখনি অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তাসকলে আমাক জানিবলৈ দিয়ে। বাৰীখনৰ নতুন ফল মূল এটা লাগিলে মানুহে ঘৰত গোটেইখিনি মানুহ থাকিলে সাজটো খাই ভাল লাগে। ৰান্ধনিও ৰান্ধি কি বস্তু ভাগৱত কিয় পঢ়িব লাগে, ভাগৱত পঢ়িলেনো কি হয়, নপঢ়িলেনো কি হয়, শুনিলে কি হয়, নুশুনিলে কি হয়, ভাগৱত আচৰণ কৰিলে কি হয়, নকৰিলে কি হয়, ভকতীয়া হ'লে কি হয়, নহ'লে কি হয়। গতিকে আমি প্ৰজন্মৰ কাৰণে কিছুমান মেছেজ দিব বিচাৰিছোঁ। বিজ্ঞানসন্মতভাৱে কিছুমান কথা আছে ভাগৱতৰ। আমি আজি প্ৰজন্মৰ কথা যিহেতু চিন্তা কৰিছোঁ, আজি আমি বিজ্ঞানৰ কথা কওঁ। মানুহ চন্দ্ৰত গৈ মাটি ভাগ কৰা কৰিবলৈ বিচাৰিলে, তেনেকুৱা সময়ত আমি যদি ইয়াৰ ভকতসকলে আমি যদি আজি প্ৰায় 5600 বছৰ আগতে লিখা মহামুনি ব্যাসে যি ভাগ লিখি গ'ল ভাগত, গতিকে সেই ভাগ আমিতো দেৱভাষাত ব্যৱহাৰ কৰিব নোৱাৰোঁ। সংস্কৃতত আমি বিজ্ঞান নহয়, আৰু বিজ্ঞানেও ইয়াক মানে পঢ়োঁতে বা উচ্চাৰণ কৰোঁতে যথেষ্ট অসুবিধা আছে। আৰু এই কথাটো ব্যাসে বুদ্ধি দেৱতা গণেশক কৈছে যে কেতিয়াও উচ্চাৰণ গণ্ডগোল হ'ব নোৱাৰিব, আৰু নিজৰ মতেৰে কেতিয়াও তুমি ব্যাখ্যা কৰিব নোৱাৰিবা, নিজৰ মতেৰে কেতিয়াও কথা ক'ব নোৱাৰিবা, গীতা চেৰাই কথা ক'ব নোৱাৰিবা, ভাগৱত চেৰাই কথা ক'ব নোৱাৰিবা, নিজৰ মতেৰে তুমি একো ভাগৱতৰ কথা ক'ব নোৱাৰিবা। গতিকে আমি যেতিয়া নিজৰ মতেৰে কথা নকম, ভাগৱতৰ মতেৰে যেতিয়া কথা ক'বলৈ আমি আগবাঢ়িছোঁ, গতিকে আমাক তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী নাতিপুতি কি আছে, 80 বছৰ বা 4 বছৰলৈকে আমাক গোটেইখিনি মানুহ লাগিব। যিহেতু আমি কথা ক'লে স্প্ৰে হৈ যাব, সমস্তৰে যি যেনেকৈ লয় ভাগ ল'ব পাৰিব। 80 বছৰীয়াজনে 80 বছৰীয়া ভাগে ল'ব, 6 বছৰীয়া 4 বছৰীয়া শিশুসকলে তেনেকৈ তেওঁলোকৰ সামৰ্থ্য অনুযায়ী বস্তু বুজি পাব বা ল'ব। আমি এতিয়া বিশেষ পাত্ৰ পাত্ৰীক কিবা কথা ক'বলৈ বিচৰা নাই। আমি সমান্তৰালভাৱে আমি সমপৰ্যায়ত সমভাৱনা সম্পন্ন হৈ আমি কিছুমান ভাগৱতৰ কথা আলোচনা কৰিম। জয় জয়। ভাগৱত মানেনো কি, তাকে দুটামান কথা মই ক'ব বিচাৰিছোঁ। গতিকে ভাগৱত মানে কি? মহামুনি ব্যাসে ভাগৱত শব্দটো ব্যৱহাৰ কৰিছে, গীতাৰ শব্দ ব্যৱহাৰ কৰিছে। এই শব্দবোৰৰ অৰ্থবোৰ কি কি আচলতে ইয়াত ভা শব্দটোৱে, ভা বৰ্ণটোৱে কি কৈছে? ভা মানে ভাস্কৰ বুলি বুজাইছে। আমি আগতে কৈছিলোঁ যে একোটা দেৱভাষাৰ অৰ্থ 10টা হ'ব পাৰে। গতিকে আমি একেবাৰে নপঢ়া নুশুনা মানুহ, আমাৰ খুৰী বৌ আছে, ভতিজাতি আছে আৰু বোৱাৰীজনী আছে, আমি একেবাৰে নপঢ়া নুশুনা মানুহ। গতিকে আমি একেবাৰে সহজ সৰল ভাষাত যিখিনি আমি বুজি পাওঁ, আমি দেৱভাষাত হাত দি মৰিব বিচৰা নাই বা কিবা পদ পৰাই এসোপা টানিও আমি দিগদাৰীত পেলাব বিচৰা নাই। গতিকে ভা মানেনো কি, সেইটোকে আমি সাধাৰণ ভাষাত আমি ভাস্কৰ, ভা মানে পোহৰ। এই ভাস্কৰ বা পোহৰ কোনে কোনে দি আছে, ক'ত দিছে, কেতিয়া দিছে, এই কথাবোৰ আমি চিন্তা কৰিব লাগিব। ভাস্কৰ, ইয়াত 4টা সূৰ্যৰ কথা উল্লেখ আছে ভাগৱতত। ভা মানে পোহৰ, ভা মানে আলোক। আমি সকলো আলোকৰ যাত্ৰা কৰি আছোঁ। আমি একেখন নাৱৰে যাত্ৰী। এতিয়া কথা হ'ল কি, 4টা সূৰ্যৰ কথা ভাগৱতে কৈছে। আপোনালোকে সেইটো খুব দৰকাৰী কথা জানি ল'ব লাগে। 4টা সূৰ্য কি কি আছে? আমিতো এটাই সূৰ্য দেখিছোঁ।
আমি আমাৰ মূৰৰ ওপৰত সৌৰজগতত এটা সূৰ্য দেখিছোঁ, সেইটোৰ নাম হৈছিলে সূৰ্য। এটা ভাস্কৰৰ কথা জানো আমি, সূৰ্যক ভাস্কৰো বুলি কয়। আৰু তিনিটা সূৰ্য কি কি? আৰু এটা হ'ল কৃষ্ণ সূৰ্য, দুটা। আৰু এটা কি হ'ল? কোনোবাই ক'ব পাৰিব নেকি? কৃষ্ণ সূৰ্য আৰু ওপৰৰ সৌৰজগতৰ সূৰ্য দুটি হৈছে। আৰু এটা হৈছিলে ভাগৱত পুৰাণ সূৰ্য। ভাগৱতে কৈছে ভাগৱত পুৰাণ সূৰ্য শুনিও মহত, ব্যাস মহা ঋষি আৰু পহিলা মহত, আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত, মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত, মুত হন্তে মহামুনি সুকে জানি লন্ত, নাৰদে বিদুৰে ইহাত জানন্ত কি নেজানন্ত। গতিকে এনেকুৱাবোৰ কথা আছে, এইবোৰ সূৰ্য ভাগৱতে এই কথাখিনি কৈছে। তিনিটা সূৰ্যৰ কথা কোৱা হ'ল। আৰু এটি সূৰ্য আছে, সেটি আমাৰ মাজত কি আছে? চৈতন্য হৈ সেই সূৰ্যটি আমাক অহৰহ পোহৰ দি আছে। সেই সূৰ্যটিৰ নাম হ'ল শংকৰ সূৰ্য। গতিকে চাৰিটি সূৰ্যৰ কথাই ভাগৱতে কৈছে। তাৰমানে চাৰিটি সূৰ্যই আমাক এনেকুৱা ধৰণৰ ৰহৰহ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ 58 সংখ্যক বাৰ্ষিক অধিৱেশন আজি 17 জানুৱাৰী 2020 চন। আমি এদিনীয়া কাৰ্যসূচী অনুষ্ঠানভাগ পাতিছোঁ আজি। এয়া ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হৈছে। এই প্ৰতিনিধি সভাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ডিব্ৰুগড় জিলা শাখাৰ আগন্তুক বৰ্ষৰ যিখিনি কৰ্ম আঁচনি, কাৰ্যসূচী, বিভিন্ন ধৰণৰ বিষয়, গুৰুত্বপূৰ্ণ বিষয়বিলাক আলোচনা কৰি তাত সিদ্ধান্ত গ্ৰহণ কৰিব। ইতিমধ্যে দেখা গৈছে গোটেই অসমতে কা বিৰোধী আন্দোলন এটা চলি আছে। এই সন্দৰ্ভত আপোনালোকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা জাতীয় অনুষ্ঠান, এতিয়া ধৰ্মীয় অনুষ্ঠান হৈ থকা নাই। ই অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত যিখিনি আমি জাতীয় স্বাৰ্থৰ লগত জড়িত থকা সমস্যা বিষয়, সেইখিনিৰ লগত আমি এতিয়াও মাত মাতি আহিছোঁ। ইতিমধ্যে মাত মাতি আহিছে আৰু ভৱিষ্যতেও মাত মাতিব। চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া, কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া, অসম চৰকাৰে সমৰ্থন কৰা যি নাগৰিকত্ব সংশোধনী আইন 2019 চনৰ 10 ডিচেম্বৰ তাৰিখে নিশা বৰ কৌশলেৰে গ্ৰহণ কৰা যিখন আইন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰি দিলে ৰাতি 12 বজাৰ পিছত, সেইখন আইন কিন্তু আমাৰ অসমবাসী ৰাইজে কেতিয়াও কোনোদিন কোনো ক্ষণতে মানি নলয়, সদায় প্ৰতিবাদ কৰি থাকিব। যেতিয়ালৈকে অসমীয়া জাতি অসমত থাকিব তেতিয়ালৈকে কিন্তু অসমত হ'ব নোৱাৰিব। আৰু এই আইনখন অসমৰ মানুহে কোনোদিন কেতিয়াও গ্ৰহণ নকৰে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ গ্ৰহণ নকৰোঁ। যিহেতু অসমত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি এয়া 88 বছৰ হৈছে এই অনুষ্ঠানটোৱে। এই অনুষ্ঠানটোৱে সদায় অসমৰ ৰাইজৰ লগত আছে। অসমৰ ৰাইজৰ কথাখিনি সদায় মাত মাতি আহিব আৰু ভৱিষ্যতেও মাত মাতিব। আমি সকলোৱে এইটো কথা কৈছোঁ। ধন্যবাদ। যে অসমত এতিয়া অত্যন্ত জ্বলন্ত সমস্যা কা বুলি ক'লে কোনো জানিবলৈ বাকী নাথাকে। এই সন্দৰ্ভত আপোনালোকৰ মহিলা যি আইসকলৰ ফালৰ পৰা কেনেধৰণৰ স্থিতি আছে? কৃষ্ণ জয়গুৰু শংকৰ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আজি 58 সংখ্যক বাৰ্ষিক অধিৱেশন। যিহেতু আপোনালোকে জানিব পাৰিছে, আমি খুব প্ৰতিনিধিমূলকভাৱে মানে আমাৰ যিবিলাক কাৰ্যসূচী আছিল, আমাৰ এই সম্পৰ্কত আমাৰ যিহেতু জ্বলন্ত সমস্যা, বৰ্তমানে সমস্যাৰ ওপৰত ভিত্তি কৰি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো, কাৰণ আমি প্ৰথম অসমীয়া হিচাপে আমি সদায় আমি জাতি মাটি ভেটি এই সম্পৰ্কে আমি মাত মাতি যাব লাগিব। কাৰণ জাতি মাটি ভেটি যদি নাথাকে, আমি সংস্কৃতি যদি নাথাকে, গুৰুজনাৰ যি সংস্কৃতি, এই সংস্কৃতি যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেতিয়া আমি নিজকে কেতিয়াও অসমীয়া বুলি পৰিচয় দিব নোৱাৰোঁ। প্ৰথম আমি অসমীয়া, তাৰপিছতে আমি ভকত, আমাৰ গুৰুজনাৰ যি সৃষ্টি নামঘৰ, সেইখিনিয়ে যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, এই সম্পৰ্কে আমি সদায় মাত মাতি আহিছোঁ। আমি সদায় আন্দোলনত গৈছোঁ, প্ৰতিবাদী কাৰ্যসূচীও আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই লৈ আছে। আৰু তাৰ লগতে আমি আমাৰ যিহেতু আমাৰ এটা উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমগ্ৰ মানৱ জাতিৰ কথা চিন্তা কৰা, শিশু যুৱ আইকে আদি কৰি সকলো মানৱ জাতিৰ কথা চিন্তা কৰা এটা অনুষ্ঠান। সেয়েহে আমি বিভিন্ন কাৰ্যসূচীবিলাক কিছুমান আমি এৰাব নোৱাৰোঁ। আমাৰ প্ৰতিনিধিমূলক আমাৰ সভা আমাৰ আজি হৈছে ডিব্ৰুগড় জিলা শাখা, আৰু 21 সংখ্যক অধিৱেশনো আমাৰ হ'বলৈ আহি আছে। আৰু সেয়েহে আমিও খুব দুখ পাইছোঁ। আমাৰ জাতীয় নেতাসকলে, আমাৰ যিসকলে আমাৰ ৰজাঘৰীয়া নেতাসকল,
তেওঁলোকেও আমাৰ এই জাতিটোৰ কথা চিন্তা কৰিব লাগে। আমি সকলোৱে আগবাঢ়ি যাব লাগিব। সকলোৱে আমি একত্ৰিত হৈ আমি আমাৰ মানৱ জাতিটোৰ আমাৰ ভাষা সাহিত্য সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। এনেদৰে আমি আগবাঢ়ি যাব লাগিব। তাৰ লগতে আমি যিখিনি ধৰি লওক শিশুসকলৰ নৈতিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত, যুৱসকলৰ নৈতিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আমি এইখিনি কথাও গুৰুত্ব দিব লাগিব। সাহিত্য সংস্কৃতিৰ মাধ্যমেৰে আমি তেওঁলোকক আমাৰ এখন সুস্থ সবল সাত্বিকতাৰ আধ্যাত্মিকতাৰ ভিত্তিত প্ৰতিষ্ঠিত এখন সমাজ গঢ়িবলৈ যাতে আমি পাৰোঁ, সদায় আমি এনেধৰণে আগবাঢ়ি যাব লাগিব। আৰু কিবা হ'ব। ইতিমধ্যে আমি লগ পাইছোঁ আজি অনুষ্ঠানৰ আদৰণি সমিতিৰ সম্পাদক। তেখেতৰ পৰা জানিব বিচাৰিছোঁ কিমানখন আপোনালোকৰ আঞ্চলিক ইয়াত জড়িত হৈ আজি অনুষ্ঠানটো হৈছে? প্ৰায় আমাৰ 10খন আঞ্চলিক জড়িত হৈ আছে ইয়াত। আৰু প্ৰথম কথা হ'ল নৌকা। আপোনালোকে সকলোৱে জানে যে ডিব্ৰুগড় জিলা এতিয়া 58 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। সেই 58 বাৰ্ষিক অধিৱেশনখন আমি যেনেকৈ ধৰণে জাক জমকতাৰে পাতিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া জাতিৰ সংকটৰ সময়ত আমি সেইবোৰ ভবা নাই। কাৰণ জাতি মাটি ভেটি যদি নাথাকে আমি ৰাইজে কাৰ লগত থাকিম। সেইকাৰণে স্পষ্টকৈ কৈছোঁ, আমি আমি কা কেতিয়াও নামানো। আৰু জাতি মাটি ভেটি থাকিলেহে আমাৰ ধৰ্ম। দুহালিৰ পৰা বিপুল দত্তৰ ৰিপৰ্ট, বৰুৱা হোলা খবৰ।